নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনাক মোৰ বাঘবাৰী মিক্সাৰ। ব'লক আজি আপোনালোকক এটা এনেকুৱা মন্দিৰলৈ লৈ যাম মানে মন্দিৰটোতে আছোঁ। এইটো পিছফালে মন্দিৰটো আছে। এইটো দৰং জিলাৰ দেওমুনা অঞ্চলৰ দেওধনী মন্দিৰ বুলি কয়। তো ইয়াতে আজি দৰং জিলাত দেউল উৎসৱ আছে। বাকী বেলেগ জেগাত মেলা বুলি কয়, এটা দৌল বুলি কয়। দৰং জিলাত দৌল উৎসৱ আছে। তো ইয়াতে দৌল উৎসৱ কেনেকুৱা ধৰণৰ কি আছে সকলোবিলাক দেখুৱাম। তো ভিডিঅ'টো এই মন্দিৰটোৰ বিষয়ে বহুত ডাঙৰ এটা হিষ্ট্ৰী হ'ব। এইটো বহুত প্ৰাচীন কালৰ মন্দিৰ হয়। তো দিন পিছত এইটো মন্দিৰৰ বিষয়ে আপোনালোকক জনাম। তো আজি ইয়াতে দেউল আছে, দেউলটো আপোনালোকে ব'লক, দেউলটো উপভোগ কৰক, আপোনালোকেও চাওক। আৰু মন্দিৰটো বহুত আপুৰুগীয়া মন্দিৰ হয়। ইয়াতে জেঠ মাহত এখন ইয়াত মানে কাজ হয়। এই কাজত বহুত দূৰৰ পৰা আহে মানুহবিলাক ইয়াতে শৰাই লৈ আহে। তো বহুত মহত্ব আছে মন্দিৰটোৰ। তো ইয়াৰ পৰা সেইটো দেখা পাইছে, এই তাত আছে মন্দিৰটো, এই তাত দৌল হৈ আছে। এইটো পুখুৰীটো চাই লওক। তো ব'লক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। কেনেকুৱা পালে জনাব, কমেণ্ট বক্সত জনাব, লাইক কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু অতি সোনকালে আহি আছে আৰু এই মন্দিৰটোৰ বিষয়ে কিছু কথা জনাম। তো আহি আছে, এতিয়া ঘৰলৈ গৈ আছোঁ খোজকাঢ়ি এই তাত গাড়ী থৈ আহিছোঁ। আৰু এইবিলাক লগৰবিলাক আহি আছে সিহঁতৰ লগত। তো আজিলৈ এইখিনিয়ে, বাই।